শ্যামন্তিকাই এই অভ্যাসটো নিজৰ সলনি কৰিব লাগে প্ৰথম নয়ন নীলিমে আৰম্ভ কৰিছে শ্যামন্তিকাই এই হেবিটটো চেঞ্জ কৰক মই বেয়া পাওঁ মানে কোনটো মানে শ্যামন্তিকাই এনেকুৱা এটা অভ্যাস আপুনি সলনি হতে বিচাৰে তাই অভ্যাসটো সিহঁতে খুব বেছি তাবিজ পিন্ধে দুয়োগৰাকীক আমি স্কিনত ৰাখিম মই কৈ আছো কি তাৰমানে কি হয় মানুহ সদায় নিজৰ এটা উইল পাৱাৰ লাগে যে নিজস্বতা লাগে যিহেতু প্ৰত্যেকজনে আমি এজন ইণ্ডিভিজুৱেল মানুহ হয় তুমি যেনেকৈ ইণ্ডিভিজুৱেল মই ইণ্ডিভিজুৱেল প্ৰত্যেকেই একো এজন ইণ্ডিভিজুৱেল মানুহ নিজৰ ওপৰত বিশ্বাস থাকিব লাগে যে আমি এইটো কাম কৰিব পাৰিম বা মই পাৰিম কিয় নোৱাৰিম সেই গতিকে সেই উইল পাৱাৰটো যদি পৰিহাৰ যদি কৰা যায় ডেফিনেটলি মই ভাবোঁ তাই নিজৰ আৰু বেছি ভাল তাবিজ পিন্ধাটো আপুনি বেছিকৈ তাবিজ পিন্ধে সেইটো অলপ কমকৈ চেক কৰক নাই মেচিনটো আনক টুটুটুটুটুটকৈ বাঢ়ি যায় যে কিবা থাকিলে যে আই ৰিয়েলি ডোণ্ট বিলিভ অল দিছ এটা সময়ত যেতিয়া স্কুলত থাকোঁ তেতিয়া আৰু থিয়েটাৰত থাকোঁতে ভূতৰ ভয়ৰ কাৰণে মায়ে মোক পিন্ধাইছিলে হয় কিন্তু তাৰপিছত একদম আই ডো নট বিলিভ মই একেবাৰে এইবিলাক নিজে বিলিভ নকৰোঁ মই মাকো ইনফেক্ট কওঁ যে এইবিলাক কি ইমান হেৰি কৰা মানে বিলিভ কৰা তাবিজে কামো নিদিলে পিছে তাবিজে কামেই নিদিলে য'ত দিব লাগিছিলে তাত কামেই নিদিলে আৰু তাবিজে কাম নিদিলে শ্যামন্তিকা আপোনালোকে ট্ৰল কৰিবলৈ নাপাহৰিব শ্যামন্তিকাই তাবিজে কাম নিদিলে আৰু নয়ন নীলিমৰ কোনটো অভ্যাস আপুনি ভাল হোৱাটো বিচাৰে নয়ন নীলিমৰ কোনটো অভ্যাস আপুনি বাদ দিয়াটো বিচাৰে এই অভ্যাসটো চেঞ্জ কৰি দিলে ভয়ংকৰ খঙাল কথা এষাৰ ক'বলৈ মই 10 বাৰ চিন্তা কৰিব লাগে যে কম নে নকম বাই চান্স যদি অলপ ইপিন সিপিন হৈ যায় গতিকে খংটো প্লিজ কমাব লাগে চবতে আছে ন তনুভিয়াৰ উঠিলে তোমাৰ খং হেৰাই মোৰ ৰং বুলি চব মানুহ ইণ্ডিভিজুৱেল হয় আৰু চবতে যুক্তিও দিয়ে দেই মই এইটো চেঞ্জ কৰিবলৈ কৈছোঁ মোৰ ফালৰ পৰা চব কথাত এটা যুক্তি থাকে এটা জাষ্টিফাই কৰে কথাটো নিজৰ কথাটো হয়নে এইটো আপুনি অলপ চেঞ্জ কৰিব লাগে নহয় না সেইটো হয় ঠিক কথা কৈছা তুমি হয় এইটোত আমি দুই এক হৈ লৈছোঁ এইটো আপুনি নোৱাৰিব এতিয়া সেইটো মানুহ হিচাপে সঁচাকৈ খুব বেছি ভাল মানুহে মানে এনেই নৰ্মেলি মানুহে মানে কয় যে নয়ন নীলিমক বেছি দেখায় কাৰো লগত মিলিব নোৱাৰে অহংকাৰী বুলি কয় বাট দ্যাট ইজ নট ট্ৰু সেইটো সঁচা কথা নহয় মই জানোতো মোৰতো আজি 15 বছৰমান হ'ল আপোনালোকৰ ঠিকেই আছো ন কাজিয়াটো হোৱা নাই নাই কাজিয়া কৰি ঘূৰি নুফুৰে কিন্তু মানে অলপ নিজৰ টাৱত থাকেতো এইটোতো যিটো টাৱত থাকে মানে মানে কাষত থকাকেইটা হাৰিছে এইটো এনেই একেবাৰে হিৰো সেনেকুৱা ভাবে কিন্তু সঁচাকে ভাল মানুহ হৈছে অন্তৰখন বিৰাট পবিত্ৰ ভাল আৰু হিৰো মানে আচলতে সৰুৰ পৰা তেনেকৈ ডাঙৰ হ'লো এতিয়া কি কৰিম এতিয়া পুৰণা অভ্যাস এতিয়া পটককৈ এৰিবলৈতো এৰিব নোৱাৰোঁ সৰুতে যদি মা যদি পিটি যদি চেঞ্জ কৰিব নোৱাৰিলে সৰুৰ পৰাই হিৰো আপুনি সৰুৰ পৰাই হিৰো আছিলে গতিকে মোৰ এতিয়া যি মোক সৰুৰ পৰা মোক পাইছে মোক যি সৰুৰ পৰা পাইছে আমাৰ সেই টেগ লাইনটো থাকি গ'ল দেন শ্যামন্তিকা নয়ন নীলিমৰ পুনৰ বন্ধুত্ব সম্ভৱনে সেইটো উত্তৰটো ৰাইজে বিচাৰিব লিখি থৈছোঁ তলত কিয় নিদিলে বুলি ক'ব নহয় মোক মানুহ সদায় সময়ৰ দাস গতিকে সেই সময় যদি মাতে বা সময় যদি যিফালে লৈ যায় মোৰতো সদায় শুভেচ্ছা আছে আগতেও আছিলে এতিয়াও আছিলে কিন্তু মই এটা এনেকুৱা এইখিনিতে আৰু এটা কথা কওঁ মই মানে কেতিয়াও এটা বস্তু লাগি থাকিব নোৱাৰোঁ যিটো গুচি গ'ল কাৰণ পৃথিৱীখন বহুত ডাঙৰ আৰু আমি খুব কম দিনৰ কাৰণে আহিছোঁ এইখন পৃথিৱীত যদি মই এটা বস্তুটো যদি লাগি থাকোঁ আমি বাকীখিনি কাম কেতিয়া কৰিম আমি আগ কেতিয়া কৰিম আজি অসমতে 3,35,00,000 মানুহ আছে ভাৰতবৰ্ষত 135 কোটিমান মানুহ হ'ব গতিকে ইমান মানুহ আমি কম সময়ৰ কাৰণে আহিছোঁ কোনোবাই জীয়াব 60 বছৰ 70 বছৰ 80 বছৰ জীৱনটো এক্সপ্ল'ৰ কৰিব লাগিব নহ'লে পৃথিৱীখন আহিলোঁ কি কি কাৰণে আহিলোঁ গতিকে সেই গতিকে মোৰ তেতিয়াও শুভেচ্ছা আছিলে এতিয়াও শুভেচ্ছা আছে ধৰি থাকিও লাভ নাই সেইটোৱে ধৰি থাকিও লাভ নাই আৰু এটা কথা ক'ব বিচাৰিছোঁ কি আগতে ধৰি লওক শ্যামন্তিকাৰ কথা যেতিয়াই হয় এইখিনি মই চবেই তাইৰ কথা উলিয়াই শ্যামন্তিকা সেইটো কোনোবাই হয়তো কয় মই সেইটো মহললৈ বাদ দি দিওঁ যদি শ্যামন্তিকাৰ সেই মানুহজনৰ লগত যদি কিবা মানে সেই মানুহগৰাকীৰ লগত যদি কিবা পৰিয়ালটোৰ লগত যদি কিবা আমাৰ সম্পৰ্ক আছে মই পৰিয়ালটোৱে বাদ দিলোঁ কিন্তু গোটেই যিখিনি মানুহৰ লগত সংস্পৰ্শ গোটেই চবকে মই
মই সামন্তিকাক চিনাকি কৰি দিছিলোঁ বা মই সামন্তিকা মোৰ লগতে গৈ সেই মানুহখিনিৰ লগত বাই ভনী হওক বা দাদা বৌ হওক মই কৰি হয় কিন্তু যেতিয়া সেই মানুহখিনি যে ফোন কৰে বা কিবা কৰে তাইৰ কথাই গতিকে মই আকৌ একেখিনি কথা কিয় শুনিম কাৰণ জীৱনত জানিবলৈ শিকিবলৈ বহুত বাকী আছে সেইটোৱে মোৰ নেচা মানে পুৰণা অভ্যাস মানে সেইটো আৰু আচলতে জীৱনটোত নয়নদাই কোৱা নিচিনা জানিবলৈ শিকিবলৈ সঁচাকৈ বহুত আছে আৰু ময়ো আগবাঢ়ি যাব বিচাৰোঁ মানে এতিয়া এই সৰু সুৰা কথাত লাগি একেবাৰে লাভ নাই কাৰণ নিজৰ ঘৰৰ পৰা দুখোজ ওলাই যোৱাৰ পিছত পৃথিৱীখন ইমান ডাঙৰ ইমান বেলেগ বেলেগ মানুহ আছে প্ৰত্যেকৰ পৰা শিকিবলৈ কিমান আছে আজি ধৰি লওক মই অসমত আছোঁ গুৱাহাটীত আছোঁ অসমৰ পৰা ধৰি লওক মই দিল্লীলৈকে গ'লোঁ বা মই মুম্বাইলৈ গ'লোঁ তেওঁলোকৰ পৰা শিকিবলৈ মোৰ কিমান কথা আছে গতিকে মই এই সৰু সুৰা কাই মাই শুনি সময় নষ্ট কৰি একেবাৰেই লাভ নাই যিমান পাৰোঁ নলেজ গেডাৰ কৰিব লাগে শিকিব লাগে যিমান দিন কোনদিনাখন ঢুকাম কি হ'বতো গড ন'জ আৰু বন্ধুত্ব আমাৰ একচুৱেলি একো বেয়া হোৱাও নাছিলে খালি আমি কথা বতৰা কৰা বাদ দিছিলোঁ খালি অলপ 7 বছৰমান হৈ গ'ল খালি ন আপুনি বৰ হিচাপ কৰিছে দেখোন 15 বা মেথমেটিক্সত মই ভালেই আছিলোঁ তো আমি ভাবিছোঁ যে বন্ধুত্ব সেই গাড়ীখনত নতুনকৈ ইন্ধন সোমাব আজিকালি বেটেৰী CNG ভৰাব এইবাৰ আজিকালি বেটেৰী আমি বিচাৰিছোঁ দৰ্শকসকলো আছে যে বন্ধুত্ব পুনৰ আৰম্ভ হওক আৰু যদি সম্ভৱ হয় এই ষ্টুডিঅ'তে যদি দুয়োজনে এটা হেণ্ডশ্বেক দিয়ে ভাল লাগিব শুভেচ্ছা আছে নমস্কাৰ হেণ্ডশ্বেক নিদিয়ে তাৰমানে মোক কৈছোঁ কি যেতিয়া এইটো নতুনকৈ আমাৰ নতুন প্ৰট'কলটো আহিলে টাচটো আজিকালি নমস্কাৰ হ'ল গতিকে মই নমস্কাৰ জেটটো বহুত বেছি জেটটো কমাব লাগিব তাই তামিজ পিন্ধা বন্ধ কৰিছে আৰু মোৰ ফালৰ পৰা এটা দেখিলে বহুত ভুল কথা কৈছে ৰাইজ মোক একদম মানে মই এইটো কাৰণে মই কৈছোঁ কাৰণ কেলৈ মানে এইটো বিলিভ হয় কি মানে বস্তুটো কি নিজৰ ওপৰত মানুহে সদায় নিজক বিলিভ কৰি চলিব লাগে মই এইটো কাম কিয় কৰিব নোৱাৰিম কৰিম গতিকে জীৱনত এখন কপাল লৈ আহে আৰু য'ত তোমাৰ যিটো বস্তু লিখা আছে সেইটো হ'বই বেলেগ কথা একো নাই গতিকে আমি এটা বেলেগ এটা ফেথ লৈ মই দৰকৈ কিয় যাব লাগে যিটো আমি মানুহ হিচাপে আমি কৰ্ম কৰি যাওঁ কষ্ট কৰি যাওঁ ডেটছ ইট এই তাবিজে যে মোক কিবা এটা ক'ৰবাত লৈ যাব যেনেকৈ আগতে এনেকুৱা আছে যেনেকৈ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ আপোনালোকে প্লিজ মোক আকৌ ট্ৰল নকৰিব মিছা কথা কৈছে নয়নদাই মই তাবিজ নিপিন্ধো মোৰ আঙুলি চাপ কি ধুনীয়া ধুনীয়া মই আঙুঠি পিন্ধি আছোঁ এইটো নতুনকৈ লৈছোঁ ধুনীয়া আঙুঠি হয় এটা তাবিজ নাই মোৰ গাত আৰু দ্বিতীয়তে এৰিলে নেকি এতিয়া মইতো নাজানিম এতিয়া যি দেখে সিয়ে দেখিব মইতো কেনেকৈ দেখিম যি চাই আছে সিয়ে দেখিব লাজ দিছে দেই গতিকে যাতে অনুষ্ঠানটো শেষ হোৱাৰ পিছত এইকণ কাটি দিয়ক সেইখন কাটি দিয়ক আপোনালোকে যাতে নকয় এইটো আনকাট যাব এইদৰে যাব অশেষ ধন্যবাদ দুয়োজনকে দিলোঁ বন্ধু আহি আছে মইতো চামেই আপোনালোকেও চাওক আৰু বন্ধু ডেফিনেটলি ভাল পাব 2 বছৰ 3 বছৰ ধৰি নয়ন নিলিমে এখন ছবিৰ লগত জড়িত হৈ আছে নয়ন নিলিমক নতুন ৰূপত দেখুৱাব আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ যে নয়ন নিলিমে নিজৰ বডিটো বৰ ধুনীয়া বনালে আগৰ নয়ন নিলিম নহয় আগৰ ডেমফুল নহয় কিন্তু এতিয়া এটা নতুন বহুত কষ্ট কৰিছে ছবিখনৰ কাৰণে সকলোকে ধন্যবাদ টাইমে চৰ্চাৰ পৰা বিদায় দিছোঁ নমস্কাৰ